পুরমান কত দিব লাগা না পুরমানটা দিও কথা আমি না মানো পুরমান কত দিব লাগা বেশি ন করবে সাংবাদিক হই বেশি দিব সাংবাদিক হলে লিগ্যাল সাংবাদিক করব কই দেখাও আপনার বারে পয়সা কোনে চাইছে হ্যাঁ মিছা কথা কিয় কয় এ দম আছে যদি দেখা না পয়সা বিচার এই দম আছে যদি দেখা আয় ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক আক্ৰমণৰ ঘটনা। পুরমান কত দিব লাগা না পুরমানটা দিও মিছা কথা আমি না মানো পুরমান কত দিব লাগা বেশি ন করবে সাংবাদিক হই বেশি দিব সাংবাদিক হলে লিগ্যাল সাংবাদিক করব কই দেখাও আপনার বারে পয়সা কোনে চাইছে হ্যাঁ মিছা কথা কিয় কয় এ দম আছে যদি দেখা না পয়সা বিচার এই দম আছে যদি দেখা আয় এইবাৰ মানকাছাৰত ৰাস্তাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণৰ চেষ্টা চলাই মেহমুদ হাছান নামৰ এগৰাকী গুণ্ডাৰূপী ঠিকাদাৰে। বলে পয়সার জন্য এরকম করো পয়সা সাংবাদিক কি কি হইছে ভাই পয়সার জন্য এরকম করো কি হইছে পয়সার জন্য এরকম করো তোমরা পয়সা কি হইছে লাগে কি হইছে কাক লাগে তোমাকে বসে কাক লাগে তোমাকে বসে লাগে তার জন্য এরকম ডেলি রাস্তা লাগে না হ্যাঁ চাইছিল কোনে আপনার বড়া যাইছে হ্যাঁ কোনে বিচারি এই কক আপনার বড়া কোনে চাইছিল পয়সা চাইছে আপনার বড়া কোনে চাইছিল কক চাইছে আপনার বড়া কোনে চাইছিল পয়সা আপনি বিচারিছে কত বিচারিছে প্রমাণ দেখো আছে আছে প্রমাণ দেখো হাজার হাজার প্রমাণ দেখা না পুরুপ আছে নাকি প্রমাণ দেখো প্রমাণ আছে প্রমাণ দেখো আপনি আছে আছে প্রমাণ দেখো আছে প্রমাণ আছে প্রমাণ দেখাই যাও আপনি প্রমাণ আছে আরে ভাই প্রমাণ দেখো ইয়াত তো রাইস আছে দেখো ইয়াত রাইস আছে দেখো এই যে প্রমাণ কত ইয়াত রাইস আছে দেখাইও প্রমাণ না কত না বলা যাবে দিন মিছা কথা আমি না মানো প্রমাণ কত ইয়াত দেখাও। বেশি ন করবে সাংবাদিক হই বেশি দিব ইয়াত দেখাও। সাংবাদিক হলে লিগ্যাল সাংবাদিক করব ইয়াত দেখাও আপনার বড় পয়সা কোনে চাইছে হ্যাঁ মিছা কথা কিয় কয় এ দম আছে যদি দেখা না পয়সা বিচারিছে এই দম আছে যদি দেখো আয় পুৱা 11 বজাত হাতশিঙিমাৰী স্থিত সাংবাদিকৰ এটা সজাতি দলে মানকাছাৰৰ কঁঠালবাৰীত উপস্থিত হৈ এটা পথৰ বাতৰি সংগ্ৰহ কৰি থকাৰ অৱস্থাত গুণ্ডাৰূপী ঠিকাদাৰগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ সজাতি দলটোক আক্ৰমণৰ চেষ্টা চলায়। নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ কাম কৰাৰ লগত মাটিয়া তেলৰ লগত পানী মিহলাই নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ভেদামারি রাস্তা এটা এই রিপেয়ারিং কাম চলি আছে এই কামটা ভাল নহয় মানে এইটো মামুদ কন্ট্রাক্টর হ্যাঁ সি কাম কৰি আছে মানে যেটো মেটেলটো দি আছে সেইটো ভাল নহয় পচা মেটেল আৰু তেলটো মানে কম দি আছে মানে তেল নাই আৰু পানী আৰু তেল নাই মানে ফিনিশিং নহয় চাপাটাও নহয় আৰু যেটো বিৰাট মাৰে এইটো চাপাও নহয় মানে ভালকৈ খালি মানে বালু থাকি যায়। এইটো মানে কি জনাব এইটো কামটো বেয়া হৈছে তাৰ মানে কিবা এটা ডিসিশন ল'ব লাগিব। ইফালে ঠিকাদাৰগৰাকীয়ে নিজৰ দুৰ্নীতিক গাপ দিবলৈ সাংবাদিকৰ ওপৰত ধন বিচৰাৰ মিছা অভিযোগ তোলে যদিও সাংবাদিকৰ সজাতি দলটোৱে ধন বিচৰাৰ প্ৰমাণ বিচৰাত গুণ্ডাৰূপী ঠিকাদাৰগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। মানকাছাৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডলৰ অতি ঘনিষ্ঠ গুণ্ডাৰূপী ঠিকাদাৰ মেহমুদ হাছানে বাতৰি সংগ্ৰহ কৰা দেখি কেমেৰাৰ সন্মুখতে এইদৰে অসভ্যালি আচৰণ কৰা সাংবাদিকৰ ওপৰত মিছা অভিযোগ তুলি নিজে বাচি যোৱাৰ চেষ্টা চলায়। হয় আজি দিনৰ 11টা বজাত আমি হাতশিঙিমাৰীৰ পৰা এটা সাংবাদিকৰ সজাতি দলে মানে কাঠলবাৰী গাঁও পঞ্চায়তৰ এটা ৰাস্তাত মানে অনিয়মৰ অভিযোগ পাই আমি বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলোঁ। আমি বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতে মানে এজন মানুহ আহি আমাৰ লগত মানে অসভ্যালি আচৰণ কৰিলে আৰু আমি নাজানো সেই মানুহজন কোন হয়। পিছতহে আমি গম পালোঁ সেইজনে মানে এই ৰাস্তাৰ ঠিকাদাৰ মেহমুদ হাছান আৰু তেখেতে আমাৰ ওপৰত এনেকুৱা মানে মিছবিহেভ কৰিছে যিটো মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰি। আৰু তেখেতৰ কামৰ যি দুৰ্নীতি ৰাইজৰ যি অভিযোগ সেইটো দীৰ্ঘদিনীয়া অভিযোগ যে তেখেতৰ যিমান কাম আছে সকলো কামেই মানে খুব বেয়াকৈ কৰে। গতিকে প্ৰশাসনক আমি দাবী জনাওঁ যে আজি সাংবাদিকৰ ওপৰত আক্ৰমণ চলোৱা চেষ্টা চলাইছে পিছত হয়তো এনেকুৱা হ'ব গুণ্ডা বাহিনীৰ দ্বাৰা বাকী সাংবাদিকক মাৰাৰ এটা মানে ষড়যন্ত্ৰ কৰিব। গতিকে আমি জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাওঁ সেই মানুহজনৰ বিৰুদ্ধে সেই ঠিকাদাৰজনৰ বিৰুদ্ধে অচিৰেই কিবা ব্যৱস্থা ল'ব। এতিয়া প্ৰশ্ন হয় মানকাছাৰ সমষ্টিৰ কংগ্ৰেছী বিধায়কৰ ঘনিষ্ঠ হোৱাৰ বাবে সাহস পাইছে নেকি সাংবাদিকক আক্ৰমণ কৰাৰ বাবে এগৰাকী ঠিকাদাৰে। সম্প্ৰতি উক্ত ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ দক্ষিণ হালমাৰা মানকাছাৰ প্ৰশাসনে গুণ্ডাৰূপী ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে নাই সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। দক্ষিণ হালমাৰা মানকাছাৰৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।